আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰটো হৈছে বিশ্বনাথত দিনে দিনক বৃদ্ধি পাইছে কোভিড-19 ৰোগীৰ সংখ্যা। যোৱাকালি শুক্ৰবাৰে পুনৰ 179 গৰাকী ব্যক্তিক আক্ৰান্ত কোভিড-19 ৰোগত। বৰ্তমান বিশ্বনাথত ৰোগীৰ সংখ্যা 4995 জনলৈ বৃদ্ধি। আনহাতে সোমবাৰৰ পৰা প্ৰযোজ্য হ'ব নতুন SOP। বিশ্বনাথ জিলাত এসপ্তাহলৈ কণ্টেইনমেণ্ট জোন তথা সম্পূৰ্ণ লকডাউন ঘোষণা। গেলামাল দোকানৰ বাহিৰে খুলিব নোৱাৰিব বেলেগ দোকান আৰু গেলামাল দোকানীয়ে বিক্ৰী কৰিব পাৰিব শাক পাচলি আৰু ইয়াৰ পৰিৱৰ্তে বন্ধ থাকিব সকলো বজাৰ আৰু সন্ধিয়া 5 বজালৈকে খোলা ৰাখিব পাৰিব গেলামাল দোকানসমূহ। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে দিয়া হ'ব কি দায়িত্ব। দিল্লীত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত সৰ্বানন্দ সোণোৱাল। কেইবাদিনো ধৰি দিল্লীত বাহৰ পাতি থকাৰ পিছত শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শুক্ৰবাৰে বিজেপিৰে দুয়োগৰাকী শীৰ্ষ নেতাক সাক্ষাৎ কৰে সোণোৱালে। প্ৰথমে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। উল্লেখ্য যে যোৱা জুন মাহৰ 22 তাৰিখে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নড্ডাকো সাক্ষাৎ কৰিছিল সোণোৱালে। উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক কেন্দ্ৰীয় নেতৃত্বই জৰুৰীভাৱে তলব কৰিছিল দিল্লীলৈ, কিন্তু বিগত কেইবাদিনো ধৰি অমিত শ্বাহ নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ পোৱা নাছিল তেওঁ। ৰাজনৈতিক মহলত চৰ্চা হৈছিল যে কেন্দ্ৰীয় নেতৃত্বই সোণোৱালক ৰাজনৈতিকভাৱে সংস্থাপনৰ বিষয়টো আলোচনা কৰিবলৈয়ে সোণোৱালক তলব কৰিছিল দিল্লীলৈ। ইফালে অতি কম সময়ৰ ভিতৰতে সম্প্ৰসাৰণ কৰা হ'ব মোদী কেন্দ্ৰীয় মন্ত্ৰীসভা। গতিকে এনে সময়ত সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ'ব বুলিও চৰ্চা হৈছে। এতিয়াও কাৰোৰে হাতত নিশ্চিত তথ্য নাই যদিও ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আগন্তুক সময়ত কি দায়িত্ব অৰ্পণ কৰা হ'ব সেই লৈ কেন্দ্ৰীয় নেতৃত্বই যে সোণোৱালক তলব কৰিছিল সেয়া এক প্ৰকাৰৰ নিশ্চিত। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিশ্বনাথত এতিয়া কৰোনাৰ কাল বিভীষিকা। গ্ৰাম্যাঞ্চলতো এতিয়া বৃদ্ধি পাইছে কোভিড-19 ৰোগীৰ সংখ্যা। যোৱাকালি শুক্ৰবাৰে বিহালীত 30 গৰাকী ব্যক্তি আক্ৰান্ত কোভিড-19। বৰ্তমান বিহালী সমষ্টিত মুঠ 812 গৰাকী কোভিড-19ত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়া বিহালী জ্যেষ্ঠ চিকিৎসক ডক্টৰ যোগেন চন্দ্ৰ বে। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে দুদিনৰ বাবে অখিল গগৈক মাতৃ পুত্ৰৰ কাষলৈ যোৱাৰ অনুমতি। প্ৰথমটো নিশা গুৱাহাটীৰ চানমাৰীত পুত্ৰৰ সৈতে কটাব বিধায়কজনে। ন্যায়ালয়ে অনুমতি মৰ্মে কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে 1.5 বছৰো অধিক সময়ৰ পিছত পত্নী আৰু পুত্ৰক সাক্ষাৎ গুৱাহাটীৰ নিজৰাপাৰ বাসগৃহত জননেতা অখিল গগৈৰ। আজি পুৱাতে বিধায়ক অখিল গগৈয়ে যোৰহাট চেলেংহাটত সাক্ষাৎ কৰিব মাতৃক। এই সময়বোৰ বৰ কঠিন, কিন্তু ইতিহাসত চিৰদিন উজ্জ্বল হৈ জিলিকি ৰ'ব অখিল গগৈ বুলি প্ৰকাশ কৰে ৰাইজৰ দলে। আজি ৰাতিপুৱাৰ আনটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে বালিচাং উচ্চ মাধ্যমিক বিদ্যালয়ত কৰোনাৰ প্ৰতিষেধকৰ টীকাকৰণ যোৱাকালি তৃতীয়টো দিন। কৰোনা সংক্ৰমণৰ হাৰ দ্ৰুত গতিত চলাৰ ফলত বিশ্বনাথৰ বালিচাং বঙালী গাঁও মোনাবাৰীত ৰেড জোন হিচাপে প্ৰশাসনে ঘোষণা কৰে। তাৰ মাজতে যোৱাকালি বালিচাং উচ্চ মাধ্যমিক বিদ্যালয়ত কৰোনাৰ প্ৰতিষেধকৰ টীকাকৰণৰ তৃতীয়টো দিন। যোৱাকালি তৃতীয় দিনৰ টীকাকৰণত কোনো এজন পজিটিভ নথকাটো ৰেড জোন ঘোষণা কৰা জিলাৰ বাবে শুভ লক্ষণ বুলি কৰ্তৃপক্ষই অৱগত কৰে। উক্ত টীকাকৰণ কেন্দ্ৰত বালিচাঙৰ VDP পঞ্চায়তৰ কৰ্তৃপক্ষই স্বাস্থ্য বিভাগৰ লগতে প্ৰশাসনক সহযোগিতা আগবঢ়ায়। আৰু এই মুহূৰ্তত বালিচাঙত কৰোনাৰ সংক্ৰমণৰ পৰিস্থিতিৰ সন্দৰ্ভত বালিচাং গাঁও পঞ্চায়তৰ কৰ্তৃপক্ষই কি ক'লে শুনো আহক। পৰিস্থিতিত ৰাইজক একাষাৰ কথাই ক'ম, আমি দেখি আহিছোঁ আমাৰ এই বালিচাঙৰ ৰাইজসকলৰ কোভিডৰ প্ৰতি এতিয়াও সজাগ হোৱা নাই। মাস্ক নিপিন্ধাকৈ গাঁৱৰ চুবুৰীবিলাকত ডেকা গাভৰুসকলে জুম পাতি পাতি ঘূৰি ফুৰিছে। বয়োজ্যেষ্ঠসকলেও মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰিছে চেণ্টাৰে হাতে বজাৰে। গতিকে এই কোভিডৰ প্ৰতি সকলোৱে গুৰুত্ব দিয়ক, বৰ ভয়ানক। গতিকে এই ভয়ানক পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ৰাইজে মাস্ক পিন্ধক, যিমান পাৰে ঘৰত সোমাই থাকক, দৰকাৰ নহ'লেও ওলাই নাহিব। আৰু এই ভেকচিন চেণ্টাৰ প্ৰশাসনৰ ফালৰ পৰা ফ্ৰী ভেকচিনৰ ব্যৱস্থা কৰিছে।
গতিকে আহক সকলো ওলাই আহক, ভেকচিন লওক, নিজকো বচাই ৰাখক আৰু নিজৰ গাঁওখনকো বচাই ৰাখক। আৰু এই ক্ষেত্ৰত আপোনাক আৰু এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ যে গাঁৱৰ মানুহখিনিয়ে এছামে এই ভেকচিনটো ল'বলৈ ভয় কৰি আছে, তো এই ক্ষেত্ৰত আপুনি কি ক'ব? এই ক্ষেত্ৰত সকলোৱে গম পাইছে, বিভিন্ন উৰা বাতৰি যে ভেকচিন ল'লে 2 বছৰৰ পিছত মৰি থাকিব, ভেকচিন ল'লে সন্তান নাইকিয়া হ'ব, সন্তান নোহোৱা হ'ব, বা ভেকচিন ল'লে বিভিন্ন বেমাৰ হ'ব আদি। সেই কথাখিনি আমাৰ গাঁওবিলাকত এনেকৈ বিয়পি পৰিছে যে মানুহে সেইখিনিকে বিশ্বাস কৰিছে, চৰকাৰী ব্যৱস্থাবিলাকক বিশ্বাস নাইকিয়া কৰিছে। গতিকে এই কথাবিলাকক আপোনালোকে বিশ্বাস নকৰিব, উৰা বাতৰিক বিশ্বাস নকৰিব। সেই দুষ্কৃতিকাৰীৰ প্ৰভাৱৰ পৰা আঁতৰি থাকক, আকৌ কওঁ নিজেও বাচি থাকক, আনকো বাচি থাকিবলৈ সুবিধা কৰি দিয়ক। আৰু বৰ্তমান বালেশ্বাঙত কিমান কেছেছ হৈছে? যোৱা 4 মে'ৰ পৰা এতিয়ালৈকে টোটেল 71 জন আমাৰ পজিটিভ ধৰা পৰিছে, তাৰে 52 জন ৰিকভাৰ হৈছে, আৰু দুৰ্ভাগ্যবশতভাৱে 2 জন ডেথ হৈছে, আৰু 16 জন এতিয়াও এক্টিভ হৈ মেডিকেলাইজ হৈ আছে। আৰু আজি ৰাতিপুৱাৰ পৰা ভেকচিন দি থকা হৈছে, আৰু বৰ্তমানলৈকে ইয়াৰ ৰিজাল্টটো কি ওলাইছে? আজিৰ ৰিজাল্ট ভাল। এতিয়ালৈকে প্ৰায় 80+ আমাৰ টেষ্টিং কৰা হৈছে, এতিয়ালৈকে কিন্তু এজনো পজিটিভলি ধৰা পৰা নাই। আমাৰ কাৰণে শুভ লক্ষণ আজিৰ তাৰিখত। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে বোকাখাট ৰজাবাৰীৰ তেল চুৰি কাণ্ডৰ লগত জড়িত অন্য এজনক আটক কৰিছে বোকাখাট আৰক্ষীয়ে। আটক কৰা লোকজনৰ নাম সুৰজ আলী বুলি জানিব পৰা গৈছে। বোকাখাট ৰজাবাৰীৰ তেল চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড আছিল সুৰজ আলী। বোকাখাট আৰক্ষীয়ে নগাঁৱৰ পৰা আটক কৰে ধৃত সুৰজ আলীক। উল্লেখ্য যে অগপৰ নেতা পৰমানন্দ দাসক আটক কৰাৰ পিছত সমগ্ৰ বোকাখাটত অব্যাহত আছে আৰক্ষীৰ অনুসন্ধান। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে চাৰিওফালে নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হৈ থকাৰ সময়তে মংগলদৈ থানাৰ আৰক্ষীয়ে শুক্ৰবাৰে অভিযান চলাই ধ্বংস কৰে কেইবা হাজাৰ লিটাৰ অবৈধ চুলাইমদ। অবৈধ চুলাইমদ তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ হোৱা প্ৰায় 11,000 কেজি সামগ্ৰীও নষ্ট কৰে আৰক্ষীৰ দলটোৱে। মংগলদৈ চহৰৰ পাৰ্শ্বৱৰ্তী এলেকাৰ 22টাকৈ চুলাই তৈয়াৰ কৰা ভাটি ধ্বংস কৰা হয় এই অভিযানত। আজিৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যোৱাকালি 1 নং দিলিচাং প্ৰাথমিক বিদ্যালয়ত শোণিতপুৰ জিলা স্বাস্থ্য সমিতিৰ স্বাস্থ্যৰ সজাগতা সভাৰ সফল সামৰণি। কৰোনা মহামাৰীৰ সংক্ৰমণৰ ভয়াৱহতাৰ মাজতো সামাজিক দূৰত্ব বজাই ৰাখি বিশ্বনাথৰ উত্তৰ পাৰে অৱস্থিত 1 নং দিলিচাং প্ৰাথমিক বিদ্যালয়ত শোণিতপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জাপানীজ এনকেফেলাইটিছ ৰোগৰ ওপৰত এখনি সজাগতা সভা অনুষ্ঠিত কৰে। উক্ত সভাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰা কেনেকৈ সতৰ্ক হৈ থাকিব লাগিব, ৰোগৰ লক্ষণসমূহ কেনেকৈ হয়, জিলা স্বাস্থ্য সমিতিৰ তৰফৰ পৰা সকলো কথা সদৰি কয়। বৰুৱা আমৰিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাত উপস্থিত থাকে এছিষ্টেণ্ট মেলেৰিয়া অফিচাৰ AMO অজয় নাৰ্জাৰী, টিকেন্দ্ৰ বসুমতাৰী SI বালিচাং, প্ৰহ্লাদ দাস SI তিনিখুটি, কুঁৱৰ দাস SI বিশ্বনাথ চাৰিআলি, ৰবীন বৈশ্য SI পাভৈ SD, বিনীতা চাহু আশাকৰ্মী 1 নং দিলিচাঙৰ উপস্থিত থাকে। আৰু এই মুহূৰ্তত সজাগতা সভাৰ সন্দৰ্ভত কৰ্তৃপক্ষই কি ক'লে শুনো আহক। আমাৰ অহাৰ উদ্দেশ্য হৈছে কি এতিয়া বৰ্তমান সময়ত মানে বাহকজনিত ৰোগৰ বেছি প্ৰাদুৰ্ভাৱ হৈছে। সেইকাৰণে আমি মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ, ডেংগু ইত্যাদি বাহকজনিত ৰোগ বুলি ক'লে মানে প্ৰায় 6টামান ৰোগ থাকে। এতিয়াৰ সময়ত দেখা দিয়া 3টা ৰোগ মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৰ ওপৰতে সচৰাচৰ ইয়াত বেছি হয়। আমি আজি 1 নম্বৰ দিলিচাং এই LP স্কুলখনত বা ইয়াক লক্ষ্য কৰি লৈ পেলাই আহি কোভিড প্ৰট'কল মানি পেলাই আমি এই 1 নম্বৰ দিলিচাং স্কুলতে অলপ কম সংখ্যক মানুহ লৈ পেলাই এই মানুহখিনি যিটো আমি এৱাৰনেছ বা আমি সজাগতা সভা দিছোঁ, তাত যদি এই অঞ্চলৰ বা বালিচাং অঞ্চলৰ ৰাইজখিনি সজাগ আৰু সচেতন হৈ এই মাৰাত্মক যিটো মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ, ডেংগু ইত্যাদি বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে। সেইকাৰণে যিহেতুকে জাপানীজ এনকেফেলাইটিছ বা ডেংগু ইত্যাদি এই মাৰাত্মক বেমাৰবিলাকৰ কোনো ঔষধ নাথাকে, এই আমাৰ লক্ষ্য হৈছে কি আমি এই এৱাৰনেছ কেম্প দি পেলাই মানুহবিলাক সজাগ সচেতন কৰি ৰাখি আমাৰ
আমাৰ এই অঞ্চলৰ মানুহবিলাক যাতে এই বেমাৰত ভুগিব নোৱাৰে আৰু বাচি থাকিব পাৰে, এইটো লক্ষ্য কৰি পেলাই আমি সকলোকে মিটিং কৰি পেলাই সজাগ সচেতন কৰি ৰাখি পেলাই যাতে বেমাৰটো হ'ব নোৱাৰে, এইটো লক্ষ্য ৰাখি পেলাই আমি এই অঞ্চলত আজি বিশ্বনাথ চাৰিআলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বা আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা যিহেতুকে এতিয়া ডিষ্ট্ৰিক্ট হৈছে, সেইকাৰণে আমি এই জেগাটোত আহি পেলাই আমি এই মিটিংখন অনুষ্ঠিত কৰিছোঁ, যাতে সকলো মানুহ আমাৰ এই এৱাৰনেছ মিটিঙৰ দ্বাৰা সজাগতামূলক সভাৰ দ্বাৰা উপকৃত হয়, এইখিনি আমাৰ উদ্দেশ্য আছে। আজি আমি এই জেগাত সভা অনুষ্ঠিত কৰাৰ উদ্দেশ্য এইটোৱে। হয়, আপোনালোকেতো কোনটো বিভাগৰ তৰফৰ পৰা এইটো সজাগতা সভাটো অনুষ্ঠিত কৰা হৈছে? আগত আমাৰ এই বিভাগটোক মেলেৰিয়া বিভাগ বুলি কোৱা হৈছিলে। এতিয়া বৰ্তমান আমাৰ এই মেলেৰিয়া বিভাগটোক NVDCP বুলি কোৱা হয়। NVBDCP বুলি কোৱা হয়, অৰ্থাৎ নেশ্যনেল ভেক্টৰ বৰ্ন ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম। এতিয়া আমি ক'বলৈ গ'লে নেশ্যনেল ভেক্টৰ বৰ্ন ডিজিজেছ এই 6টামান বেমাৰৰ কথা ক'বলৈ আহিছোঁ। বৰ্তমান এই সময়ত 3টা বেমাৰ বেছিকৈ দেখা দিয়ে, সেইকাৰণে আমি এই 3টা বেমাৰৰ কথা কৈছোঁ, যেনে মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ, ডেংগু।